Hey guys, welcome my YouTube channel. So আজি লৈ আহিলো এটা another vlog. So আজি গোটেই দিনটো কি কৰো মানে মই ৰাতিপুৱা মৰ্নিংৰ পৰা ষ্টাৰ্ট কৰা নাই এতিয়া টাইমিং কিমান হৈছে সাগে নাজানো পিছত কৈছো এতিয়া মই অলপ ৰেডি হৈ গলো কিয় মই যাই আছো অলপ বজাৰত মাৰ লগত আৰু যেহেতু ঘৰৰ অৱস্থা বহুত বেয়া আহি পেলা মই ক্লিন কৰি আছো তো হেতু দেখাম তো এতিয়া ঘৰৰ অৱস্থা নেদেখাবা প্লিজ So, চাই থাকা তেতিয়ালৈ ব্লগটো আৰু বহুত দিন পিছত এটা ব্লগ লৈ আহিলো সকলোৱে জানা সকলো মানে কি যেহেতু মোৰ ব্লগ ইমান এৰা নাই তো চেষ্টা কৰি আছো বনাবলৈ আপোনালোকেও সহায় কৰিব তো পিছলৈ চাই থাকক আকৌ দেখাই আছো So hey guys এতিয়া ঘৰৰ পৰা ওলাই আহিলো ৰখি আছো যেহেতু দাদা আহি আছে দাদা টমটম লৈ আহি আছে ভাইটি আৰু দাদা So টমটমত যাম আমি বজাৰত এতিয়া ৰখি আছো আৰু এনে এতি আহাই না মই কল কৰিছিলো আহি আছে বুলি কৈ আছে আৰু আমাৰ ইয়াৰে জায়গাটো দেখাও এইটো আমি থাকো ইফালে আৰু ইয়াতে সবথেকে ভাল বস্তু কি আছে না ইয়াৰে পৰা কামাখ্যা পাহাৰ দেখা যায় সবথেকে বেষ্ট তো কামাখ্যা পাহাৰ দেখা যায় আমাৰ ইয়াৰে হেৰি পুৰা জায়গাটো চাইছে ভালে লাগে জায়গাটো আৰু মোৰ ঘৰ ইয়াতে হয় সো আর মোর মাক দেখাই আছো এইটো হয় মোর মা এতে রখি আছে যেহেতু বুড়ি হয়ে গেছে চুলি পকি গেছে সো এইটো মোর মা হাই কই দে সো এফালে বাচ্চা পোৱালি গিলা আছে সো So ইফালে ময়ো আছো ৰখি আছো বৰ্তমান কেনেকে যাম আৰু আহি পেলাই আকৌ ঘৰৰ কাম আছে ৰান্ধিব লাগিব খাব লাগিব কিবা কিবি বজাৰত কি লয় মায়ে চাও আলু পিয়াজ সবজি লাগি লব তো ৰখি আছো আৰু কেতিয়া যে আহিব কব আয়েগা ওলো তো তেতিয়ালৈ চাই থাকা পিছলৈ দেখাই আছো আকৌ তো চাই থাকা গাইস দাদাহঁতে আহি পালে টমটম লৈ আৰু এতিয়া আমি যাই আছো বজাৰত চাই থাকা তেতিয়ালৈ এই গাইস আমি বজাৰ আহি পালো মানে কি বজাৰত গলিত আহি পালো সো আমি বজাৰ গলিত আহি পালো অলপ ভোক লাগিছে সো মই সিঙ্গাৰা খাই লম মাও সিঙ্গাৰা খাব চাহ খাব আমি এতিয়া বহি আছো হোটেলত নাই নাখাওঁ ঘৰত যাই ভাত খাম সো মই জাষ্ট এটা সিঙ্গাৰা খাম মই বাহিৰৰ বস্তু বেছি নাখাওঁ সো খাই পেলাই আমি বজাৰত যাম আৰু বজাৰ ওচৰতে ওলাই পেলাই বজাৰ কৰি ল'ব পাৰোঁ যি গৰু আৰু সো তেতিয়ালৈ চাই থাকোঁ তো সেই গাইছ আমি এতিয়া হোটেলৰ পৰা ওলালোঁ আৰু মোৰ মুখত আছে মিঠা পান খালোঁ মাও খাইছে মাৰ মুখখন ৰাম আৰু এইটো আমাৰ বজাৰ যেহেতু বজাৰত আহিছোঁ কিমান চব্জি বহিছে দেখিছা কিমান বজাৰ বহিছে দেখিছা আৰু মানে মই কথা ক'ব পৰা নাই কিয় মুখৰ ভিতৰত মিঠা পান খাই থৈছোঁ যে মা কি ল'বি মাংস লো মাংস আৰু চব্জি ল'ম ন কেঁচা চব্জি অলপ চব্জি চানি দাই গধূলি কিনি দিব এতিয়া মাংস লগত বনাব লাগিব ন সেইখিনি লৈ ল'ম পিঁয়াজ আছে আলু আকৌ মানে মাও গধূলি আকৌ আহিব জাষ্ট এতিয়া আহিছোঁ কিয় কি মানে মোৰ মাংস খাব মন গৈছে চ' মই মাক কৈছোঁ যে মাংস খাম তো মায়ে কৈছে বল লৈ আহোঁ তো সেইটোৱে মই মাংসৰ কাৰণে দুটামান বস্তু লৈ ল'ম আৰু বাকী গধূলি মায়ে লৈ ল'ব চ' ইয়াতে বহুত চিঞৰ বাখৰ হৈ আছে তো মই ভালকৈ কথা ক'ব পৰা নাই বজাৰটো দেখাই দিছোঁ আৰু চাই থাকক পিছলৈ আকৌ দেখাই আছোঁ এই গাইছ এতিয়া মায়ে ইয়াতে চব্জি ল'ল অলপ আৰু আমি কিবা কিবি ল'লোঁ চ' এতিয়া আমি ঘৰলৈ যাই আছোঁ বজাৰৰ পৰা ওলালোঁ
বহুত টাইম হ'ল চিকেন মিকেন ল'লোঁ এতিয়া ঘৰত যে বহুত কাম আছে মানে কি কম গা পানী ধুব লাগিব ভাত পানী ভোকে লাগি গৈছে ইমান লেট হৈ গৈছে টাইম কওঁ 2:50 হৈ গৈছে টাইম আৰু ইফালে আমি ভাত পানী একো খোৱা নাই যিহেতু ৰাতিপুৱা মাহঁতে চাহ পানী খাইছে কিবা কিবি মই উঠি পেলাই মানে এই চিঙাৰটোৱে খালোঁ হোটেলত আহি আৰু একো খোৱা নাই চ' এতিয়া যাই আছোঁ মায়ে ইয়াতে কিবা লৈ আছে দোকানত আৰু মই ইফালে ৰ'দত ৰখি আছোঁ তো যাই লওঁ তাৰপিছত দেখাই আছোঁ ঘৰত যাই তেতিয়ালৈ চাই থাকক ব্লগটো তাৰা চ' হেই গাইজ ঘৰৰ ওচৰত পালোঁ আৰু খোজকাঢ়ি আহি বেয়া গৰম লাগিছে কি ক'ম আৰু বহুত গৰম লাগিছে আৰু সেইকাৰণে গৰম লাগিছে কাৰণে মই এইটো স্প্ৰাইট লৈছোঁ এটা কিন্তু মোৰ ঠাণ্ডা খাই ভালেই নালাগিলে ভৰি চৰিও বিষাই গৈছে ঠাণ্ডা খাই ভাল নালাগে ইমান ভাবিছোঁ গলটো শুকাব গৰম লাগিছে সেইকাৰণে লৈছিলোঁ চাব পাৰা আধাও খোৱা নাই মই তো এইটো হৈ গ'ল মোৰ খোৱা জাষ্ট টেষ্ট কৰিছোঁ গলটো শুকাইছে বেলেগৰ তো তাৰপিছত কিয় আৰে পাথৰ সোমাইছে নেকি মোৰ পায়েলৰ সেইটো লাগি আছে যিহেতু এইখিনি থৈ দিম আৰু ভাইটি খাই ল'ব আহি এতিয়া যাম ঘৰত যে অলপ ৰেষ্ট কৰিম চেঞ্জ কৰি পেলাই পঢ়িম ইফালে বকি আছে হ'ব তো যাই পেলাই চেঞ্জ কৰি পেলাই অলপ মোবাইল চাম তাৰপিছত আকৌ ব্লগ কৰিম আকৌ মোবাইল চাম আকৌ ব্লগ কৰিম আৰু মোৰ একো কাম নাই যিহেতু আৰু মায়ে চাওঁ কি কাম দিয়ে মোক নাজানো যি কাম দিব সেইটো কাম কৰিব লাগিব মায়ে কি কাম দিছোঁ চাই থাকক ঘৰত যে দেখাই হে গাইজ তো এতিয়া আমি আহি পালোঁ ঘৰত আৰু এতিয়া মই আহি ঘৰত বহি আছোঁ চেঞ্জো কৰি ল'লোঁ কাপোৰ আৰু মাও ইফালে ৰান্ধিব পাৰিব ইফালে মানে ৰন্ধা বঢ়া কৰিব ঘৰ চৰ ঝাৰি আছে চাফা কৰি আছে চ' বহুত গৰম লাগিছে ভাগৰ লাগিছে অলপ মই ৰেষ্ট কৰি লওঁ একেবাৰে গা চা ধুই লগ পাই আছোঁ তেতিয়ালৈ চাই থাকক ব্লগটো চ' হে গাইজ এতিয়া আমি এনেই ৰেডি হৈছিলোঁ আৰু ৰিলচ বনাই আছোঁ আৰু ফটো খিচি আছোঁ ইফালে তাইও শিকি আছে আৰু এতিয়া আমি অলপ এনেই ইফালে যাম আৰু তো তেতিয়ালৈ চাই থাকক দেখাই আছোঁ ক'ত যাম গাইজ এতিয়া আমি যাই আছোঁ ৰাস্তা দি খোজকাঢ়ি আৰু ইফালে আমি আছোঁ তো ময়ো যাই আছোঁ এতিয়া খোজকাঢ়ি গধূলি হৈ গ'ল আৰু আন্ধাৰ হৈছে অলপ আৰু আমি যাই আছোঁ এতিয়া তেতিয়ালৈ চাই থাকক তালৈ যাই লওঁ তাতে একো নাই দেখাব লগা তথাপিও দেখাম আৰু ষ্টেডিয়ামটো যে আমি ক'ত যাওঁ ফুৰিবলৈ এনেই যেতিয়া মন যায় আৰু ঘৰৰ বাহিৰত অলপ ওলাব আৰু এইটো আমাৰ ৰাস্তা এতিয়া আমি যাই আছোঁ মোৰ লগত মোৰ ফ্ৰেণ্ড আছে এজনী ভাইটি আছে আমি যাই আছোঁ তো চাই থাকোঁ তেতিয়ালৈকে ক'ত যাওঁ তো সেই গাইজ আমি ষ্টেডিয়াম পাই গ'লোঁ আৰু এইটো চাব পৰা ষ্টেডিয়াম আমাৰ ইয়াৰে আৰু ইফালে ফুটবল খেলে মানে ফুটবল শিকায় বাস্কেট এইটো আমাৰ ষ্টেডিয়াম হয় চাই লওক ষ্টেডিয়াম মই ষ্টেডিয়ামটো চাব পাৰে কিমান ডাঙৰ ফিল্ড হয় আগলৈ দেখাই আছোঁ আৰু এইটো হ'ল গুৱাহাটী মালিগাঁও ষ্টেডিয়াম আৰু ইফালে ইহঁতে আছে আৰু এইটো ফিল্ড ইয়াতে এপ্ৰিলত বিহু হয় বহুত ডাঙৰ বিহু হয় জুবিন গাৰ্গ আহে বিভু কাশ্যপ আহে চ' বহুত ছিংগাৰ আহে কোনোবা আৰু ইহঁতে এই বছৰো হ'ব যিহেতু প্ৰত্যেক বছৰে হয়
এপ্ৰিলত তো এইবছৰ হ'লে ইনজয় হ'ব আৰু দেখা পাবই যদি ব্লগ কৰোঁ আৰু বিহুততো বহুত ভিৰ থাকে কৰাই নাযায় তো চেষ্টা কৰিম বাৰু চাওঁ কি হয় পিছলৈ তো এইটো হ'ল ফিল্ডখন ইফালে গেলাৰী আছে বহাৰ কাৰণে এইফালে বহাৰ কাৰণে গেলাৰী আছে ইফালেও আছে চাব পাৰিছোঁ আৰু ইয়াৰে পৰা জেগাটো কিন্তু বহুত ধুনীয়া লাগে বহি পেলাই যদি চাই দেখিছে পুৰা পাহাৰ চাহাৰ দেখা যায় আৰু ইফালে এপ্ৰিলত হ'ব চাগে 14-15-16 এনেকুৱাতে হয় ইফালে বহাৰ চিট আছে বহুত ইফালে বাৰু হেৰি নাই ওপৰত ইফালে চাই আছে মজাকে আৰু ইফালে আমিও যাই আছোঁ আন্ধাৰে মুন্ধাৰে যাই আছোঁ কি দেখাম আৰু ষ্টেডিয়াম সেইটোৱে আৰু আমাৰ এনেই খোজকাঢ়িব আহোঁ ভাল লাগে যোনটো দেখিছে সন্ধিয়া হ'লে মানে চবেই আহে আৰু ইয়াতে মৰ্ণিঙত এনি টাইম দিনটো থাকেই ইয়াতে মানুহ এটা হ'লেও থাকিব মানে মানুহ থাকেই ইয়াতে এক্সাৰচাইজ হয় তাৰপিছত বাস্কেটবল শিকায় আৰু তোমাৰ কম্পু কি কয় এইটো কাৰাটে হয় আৰু ক্ৰিকেট হয় বেডমিণ্টন চব মানে খেলা আছে ইয়াতে যিহেতু চাব পাৰিছে ইয়াতে এনেকুৱা গেলাৰী ইফালেও গেলাৰী আছে চ' বিহুত আহিলে মানে আমি ইটো গেলাৰীতে বহোঁ আৰু তোমাৰ ইফালে এটা গেট আছে আমি পিছফালে গেটটো দি আহিছোঁ দুটা গেট ওলোৱা সোমোৱা চ' এইখন ফিল্ড হয় আৰু ইফালে গেলাৰী এইফালে চিৰি আছে যিহেতু চ' ইয়াৰে পৰা পূৰা ফিল্ডখন দেখা যায় আৰু চাব পাৰে সেয়া এই গেলাৰী আমিও ইফালে বহোঁ মানে চিৰিত চ' এইটো ইফালে এখন পুখুৰী এটা আছে সেইটোত ছট পূজা হয় পুখুৰী আছে আৰু ইফালে এই ফিল্ডখন বহুত ডাঙৰ মানে কেমেৰা দেখোনটো সৰু দেখা যাব পাৰে কিন্তু ডাঙৰ আৰু ইফালে মই কেমেৰা থাকিব চ' আজি ব্লগখিনি এইখিনিলৈকে সমাপ্ত কৰোঁ আৰু অলপ পিছত ঘৰত গুচি যাম আৰু ঘৰত যাই আৰু কি দেখাম যদি ভাল লাগে আপোনালোকৰ নিশ্চয় লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু প্লিজ ছাপোৰ্ট কৰিব যিহেতু মই নতুন খুলি আছোঁ ইমান ভাল এডিটিঙো নাই ইমান ভাল ফোনো নহয় তো যিহেতু বহুত মানে কষ্ট কৰি আছোঁ প্লিজ তেতিয়ালৈকে চাই থাকক আৰু এটা নিউ ব্লগ আহিব জল্দি টাটা